close till I get up. Time is barely on our side. Hey guys, good morning. Welcome back to my channel. মই শিল্পী মোৰ চেনেল শিল্পীছ লাইফৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ। আজি একচুৱেলি 19 ছেপ্টেম্বৰ আৰু আজি মোৰ বাৰ্থডে হয়। সেইকাৰণে মই ভাবিছোঁ ময়ো আপোনালোকক জনাওঁ মোৰ ডেট অফ বাৰ্থটো আৰু আপোনালোকৰ পৰা ঢেৰ মৰম আৰু আশীৰ্বাদ বিচাৰিছোঁ। আজি মৰ্ণিং মই ব্লগটো ষ্টাৰ্ট দি দিছোঁ আৰু একচুৱেলি আমাৰ তেনেকুৱা কোনো স্পেচিয়েল বাৰ্থডে স্পেচিয়েল নাই। যিহেতু মোৰ হাজবেণ্ডে এনেকৈ ৰাতি 12টা বজাত কেক কাটা কিবা এইবিলাক নকৰে কেতিয়াও, হয়তো আগতেই শুই যাব লাগিলে বাৰ্থডে দিনাখন আৰু জল্দি তেখেতৰ টোপনিহে আহে। আৰু আজি আমি ওলাই যাবলৈ লৈছোঁ অকণমান সৰু সুৰাকৈ চেলিব্ৰেট কৰিম বুলি। আৰু বৰ্তমান মই কেকটো কাটি লৈ মৰ্ণিং উঠিয়ে আৰু এতিয়া আমি ওলাই যাম অলপমান কাজিৰঙাৰ ফালে, বৰগছৰ ফালে, বৰগছ ৰিজৰ্টৰ ফালে। আৰু দেখুৱাই যাম আপোনালোককো মই কি কৰোঁ দিনটো। আৰু আমাৰ লগত যাব মোৰ ভণ্টি দুজনী আৰু মা দেউতা। শহু দেউতা আৰু শাহু দেউতা যিহেতু ইয়াতে নাই, তেওঁলোক শিৱসাগৰত আছে, সেইকাৰণে তেওঁলোকক লৈ যাব নোৱাৰিম। আৰু যদি থাকিলেহেঁতেন তেতিয়াহ'লে তেওঁলোককো দেখুৱালোহেঁতেন ভিডিঅ'ত। আৰু মা দেউতাহঁত ভিডিঅ'ত তেনেকৈ ভালকৈ চাগে নোলাব, বিকজ আমাৰ ফেমিলিটো মানে এনেকৈ ভিডিঅ'ত ওলাবলৈ বহুত লাজ কৰে। মোৰ হাজবেণ্ডে নোলায়, মই যেনে তেনে ওলাই কৰি ভিডিঅ'টো কৰোঁ আৰু যিহেতু ইউটিউব খুলিছোঁ যেতিয়া ভিডিঅ' কৰিব লাগিবই। আৰু আজি আৰু মা আৰু দেউতাই মোক দিলে এখন কাঠৰ পালেঙি। যিহেতু মোৰ বিয়াত যোনবিলাক মোৰ ফাৰ্নিচাৰ দিয়া গৈছিল সেইবিলাক চব শিৱসাগৰত আছে আৰু শিৱসাগৰত থকাৰ কাৰণে আমাৰ তেনেকৈ ইউজ নহয়, তাতে আছে, গ'লেহে তাত ইউজ হয়। সেইকাৰণে ইয়াত যিহেতু আমি এনেকুৱা লোহাৰৰ পালেঙি ইউজ কৰিছোঁ, সেইকাৰণে দেউতা মায়ে মোক গিফ্ট হিচাপে আকৌ এটা বক্স পালেং দিলে। আৰু মোৰ হাজবেণ্ডে মোক এই ড্ৰেছটো দিছে আৰু সিমানেই আৰু বাৰ্থডে গিফ্ট। বাকী ভণ্টি দুজনীয়ে মিলি পেলাই এটা কেক দিলে। আৰু এতিয়া আমি যাবলৈ লৈছোঁ। আৰু তেনেহ'লে চাই থাকক মোৰ ভিডিঅ'টো। আৰু মোৰ ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে এটা লাইক কৰি দিব। আৰু যোনসকলে প্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ'বোৰ চাইছে তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে আজি মোৰ বাৰ্থডে বুলি মোক বহুত আশীৰ্বাদ দিব আৰু মৰম দিব, যাতে মই লাইফত আগবাঢ়ি যাব পাৰোঁ আৰু লাইফত ছাকচেছ হয়, এনেকুৱা কিছুমান ভাল কাম কৰিব পাৰোঁ। তেনেহ'লে চাই থাকক মোৰ ভিডিঅ'টো। মা দেউতাহঁতে আমাৰ কাৰণে মানে সৰুৰ পৰা ইমান কৰি গৈছে আৰু প্লাছ যি বস্তু লাগে তাকেই দিছে, যি মানে নোখোজা বস্তুবিলাকো পাই গৈছোঁ। সেইকাৰণে আমাৰ এনেকুৱা সৰু সৰু চেলিব্ৰেশ্যনবিলাকত তেওঁলোকক যদি আমি ইনভলভ কৰোঁ তেনেহ'লে আমাৰ লগতে তেওঁলোকৰ মনটো বহুত ভাল লাগে। এইটোৱে হ'ল হাজবেণ্ডে দিয়া ড্ৰেছটো আৰু মোক কেনেকুৱা লাগিছে জনাব দেই। আৰু এইখন হ'ল মাহঁতে দিয়া মোক পালেঙিখন। মা ওলালে এয়া। আমাৰ গাড়ী ষ্টাৰ্ট হৈ গ'ল আৰু গাড়ীত বহাৰ পাছত আমি বহুত উৎপাত আৰু মস্তি কৰিলোঁ, বিকজ ফেমিলি একেলগে এনেকৈ গ'লে বহুত বেছি উৎপাত হয়। সেইকাৰণে মই আপোনালোকক শুনোৱা নাই। আৰু এতিয়াও কাজিৰঙালৈ 75 কিলোমিটাৰ বাকী আছে। আমি লাহে লাহে এতিয়া গৈ আছোঁ আৰু আমাৰ অসমৰ ভিউবিলাক চাওকচোন, ইমান ধুনীয়া। দুটা পাহাৰৰ মাজত এনেকৈ ৰাস্তাটো বনোৱা হৈছে, বুঢ়া পাহাৰৰ এই ৰাস্তাটো মোৰ খুবেই বেছি ভাল লাগে। ইমান ধুনীয়াকৈ গছ গছনি আছে আৰু তাৰ মাজেৰে এই সৰু লুংলুঙীয়া ৰাস্তাটো বহুত বেছি মানে আমোদজনক হয় ৰাস্তাটো। আৰু এতিয়া আমি গৈ পাম বুঢ়ী আই মন্দিৰ, যোনটো বহুতো প্ৰসিদ্ধ হয়। আৰু মই যিহেতু শিৱসাগৰত বিয়া হৈছোঁ, গতিকে শিৱসাগৰলৈ অহা যোৱা কৰোঁতে তাত আমি প্ৰায়েই সোমাওঁ, নোসোমালে আমাৰে মনটো বেয়া লাগে। প্ৰসিদ্ধ মন্দিৰ হয়, তেন্তে হ'লে মোৰ সৈতে আপোনালোকেও এবাৰ আইৰ মন্দিৰ দৰ্শন কৰক। আৰু ইয়াতে যি কোৱা হয়, ইয়াতে যি বিচৰা হয় তাকেই পায় বুলি। যিহেতু এই বুঢ়ী আই মন্দিৰজনা ৰাস্তাৰ একদম কাষতেই অৱস্থিত, সেইকাৰণে অহা যোৱা যাত্ৰীসকলে গাড়ী ৰখাই এবাৰ তেওঁৰ দৰ্শন কৰিহে যায়। আৰু ইয়াতে এনেকুৱা কোনো ধৰণৰ ধৰা বন্ধা নিয়ম নাই যে আপোনালোকে এইটো কাপোৰে পিন্ধি আহিব লাগিব। খালি মনৰ পৰা তেওঁক এবাৰ বিচাৰিলেই হ'ল আৰু এবাৰ প্ৰণাম কৰি গ'লেই হ'ল।
বৰগছ পাই গ'লোহি গাড়ী যাব কাৰণে না ৰৈ দিয়া বৰগছ পাই গ'লোহি আৰু এতিয়া আমি ভিতৰলৈ যাম আৰু ইমান ধুনীয়া সেইফালেও দেখাই দিয়া আকৌ ইমান ধুনীয়া ধুনীয়া জেগা ইয়াতে ইমান ধুনীয়া চিনক্ৰনাইজেশ্যন আহি পেলাই ধুনীয়াকৈ হাত ধুবলৈও দি দিছে কৰোণাৰ কাৰণে এয়া মায়ে ধুই আছে দেউতাই ধুই আছে ইমান ধুনীয়া ন জেগাটোকো আমি একচুৱেলি ফাৰ্ষ্ট টাইম বৰগছলৈ আহিছোঁ আৰু দেখিবলৈ বহুত ধুনীয়া জেগাটোকো চাওক ইমান ধুনীয়া ধুনীয়া জেগা এণ্ট্ৰিৰ ওচৰতে গেটৰ পৰা আহি পেলাই ধুনীয়াকৈ মন্দিৰ এজনেও ৰাখিছে অকণ আঁতৰি দিয়া এয়া চাওক ৰাধা কৃষ্ণ ৰাখিছে ইমান ধুনীয়াকৈ বনাইছে বস্তুবিলাক এয়া এণ্ট্ৰেঞ্চৰ পৰা আহিয়ে মন্দিৰ তাৰপিছত আমি যাওঁ এতিয়া ভিতৰলৈ বৰগছ একচুৱেলি চিলডুবি গাঁৱত কহৰাত আছে আৰু মই ভালকৈ ইমান ইনফৰ্মেশ্যন নাজানো ইয়াৰ বিষয়ে খালি আমি ইয়াতে খাবলৈ গৈছোঁ আৰু অলপমান ৰিফ্ৰেছ হ'বৰ কাৰণে গৈছোঁ সেইকাৰণে মই ভাবিলোঁ আপোনালোককো মোৰ এই ভাল লগা মুহূৰ্তকেইটা আৰু মই যি দেখিছোঁ সেইখিনি আপোনালোককো দেখাওঁ এইটো চাওক কিমান ধুনীয়াকৈ মানে এটা ইউনিক ষ্টাইলত ডেক'ৰেশ্যন কৰিছে আৰু চবতকৈ ইণ্টাৰেষ্টিং কথাটো যে ইয়াতে যোনখন মেইন গেট হয় তাতে খুলি দিবৰ কাৰণে এনেকুৱা সৰু সৰু বন মানুহ কিছুমান ৰাখিছে প্ৰত্যেকটো এণ্ট্ৰেঞ্চতে এনেকুৱা দুজনমান বন মানুহ আছে আৰু তেওঁলোকে এণ্ট্ৰেঞ্চটো খুলি দিয়ে আৰু আহি পেলাই এইটো এটা ডাঙৰ হল আৰু ইয়াতে আপুনি হলটোৰ ওচৰতে এইটো ৰুম হয় য'তে ট্ৰেডিশ্যনেল বস্তুবোৰ পাব তাৰ পৰা কিনিব পাৰিব আৰু এইটো প্ৰথমে আমি পেট পূজা কৰিবৰ কাৰণে আহি গ'লোঁ আৰু আহি পেলাই ইয়াতে বহুত চিঞৰ বাখৰ হৈ আছে সেইকাৰণে তাৰ পৰিৱেশটো বহুত হাল্লা হৈ আছে আৰু আমি ইয়াত খোৱা অৰ্ডাৰ দিলোঁ আৰু খাই বৈ পেলাইহে আমি পূৰা ৰিজৰ্টখন ঘূৰিম তেন্তে খাই লওঁ এতিয়া আমাৰ যিহেতু নগাঁৱৰ পৰা যাওঁতেই 2 ঘণ্টা লাগি গৈছে আৰু বেছি সময় তাত থাকিবও নোৱাৰোঁ আকৌ ৰিটাৰ্ণো হ'ব লাগিব ঘৰলৈ সেইকাৰণে যিমান পাৰোঁ মই আপোনালোকক দেখাবলৈ ট্ৰাই কৰিছোঁ আৰু ইয়াতে এনেকৈ চাওকচোন কিমান ধুনীয়া ধুনীয়া টাব আছে আৰু টাবকেইটা গড়ৰ টাব হয় তাৰ ওপৰত এনেকৈ ধুনীয়াকৈ গছ ৰুই থৈছে আৰু ইয়াতে বহিবও পাৰে আৰু ইয়াত ফুল ভলিউমত পূৰা গান লগোৱা হৈ আছিলে সেইকাৰণে মই কপিৰাইট ক্লেইম লাগি যাব বুলি ভলিউমটো ইয়াত দিব পৰা নাই নহ'লে আপোনালোককো মই এই গানকেইটা শুনালোহেঁতেন আৰু ইয়াৰ পৰা যেতিয়া আমি খাই আছিলোঁ খোৱাৰ ওচৰৰ এটা কাষতে আৰু এটা ৰুম আছিলে য'ত মানে পল গেম খেলিব পৰা যায় আৰু তাত মই খেলিলোঁ অলপমান কিন্তু মই এক্সাইটমেণ্টত মানে ভিডিঅ' কৰিবই পাহৰি গ'লোঁ আৰু সেইকাৰণে আপোনালোকক দেখাব নোৱাৰিলোঁ একচুৱেলি পল গেমটো বাৰু একো নাই আৰু এইফালে গ'লে এইফালে পাম আমি যোনবিলাক মানে হোটেলবিলাক আছে তাতে মানে কোনোবা যদি থাকিব বিচাৰে ৰাতি তেনেহ'লে তাত ৰাতি থাকিব পাৰে আৰু ঘৰবিলাক বহুত ধুনীয়া ধুনীয়া হয় এইফালে আৰু এখন এনেকুৱা ফিল্ড আছে য'ত সেই আগৰটোৰ নিচিনাই ইয়াতো গড়ৰ এনেকুৱা কিছুমান মানে টাব আছে আৰু ইয়াতে ধুনীয়াকৈ হল টাইপ সজোৱা হৈ আছে তাতে ধুনীয়াকৈ মানুহে ফটো উঠিব পাৰে আৰু ইয়াতে একচুৱেলি কৰোণাৰ ছিজন চলি থকাৰ কাৰণে মানুহ বহুত কম হৈছে আৰু এনেই একচুৱেলি বহুত ভৰি থাকে এয়ে চাওক ইমান ধুনীয়া ধুনীয়া ঘৰবিলাক বনাই থৈছে য'ত মানে মানুহে ৰাতি থাকিব পাৰে একদম বহুত ধুনীয়া মানে ৰিজৰ্টখন ইয়াত ফেমিলিৰ কাৰণে মানে বেষ্ট ফেমিলি ট্ৰিপৰ কাৰণে মানে বেষ্ট হয় আৰু বৰগছ ৰিজৰ্ট তাৰপাছত এইফালে বোলে আছে এটা ছুইমিং পুল সেইকাৰণে আমি আহি আছোঁ আৰু ছুইমিং পুলটোৰ লোকেশ্যনটো কাষৰ বাইজনীক সুধি ল'লোঁ আৰু তাৰপাছত এয়া চাওকচোন গছবিলাক ইমান ধুনীয়াকৈ কাটিছে মানে তাতে মানে গছৰ কাৰণে মানে ৰিজৰ্টখন বহুত পৰিৱেশটো বহুত ধুনীয়া হৈ গৈছে মানে একদম পূৰা ছাঁ পৰি থাকে আৰু ইমান ভাল লাগিছে মোৰ গৈ পেলাই সেইকাৰণে মই মোৰ যোনটো অভিজ্ঞতা সেইটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ আপোনালোকো যাতে কোনোবা যদি যাব বিচাৰে এনেকুৱা ট্ৰিপত যাব পাৰিব আৰু এইফালে আমি আহি পাই গ'লোহি এইটো বোলে ছুইমিং পুল আৰু এয়া চাওক ছুইমিং পুলত এয়া মানুহ বহি আছে আৰু ছুইমিং পুলৰ পানীখিনি পূৰা সেউজীয়া হৈ আছে
আৰু ইয়াতে বহি পেলাই অলপ সময় আমিও বহিলোঁ, বহি পেলাই অলপ ৰখিলোঁ। কিন্তু বাহিৰতকৈ আনকেইটাতকৈ ইয়াতে অলপমান গৰমটো বেছি, বিকজ ইয়াত ৰ'দ পৰি আছে। আৰু এইফালে স্পা হাউচ আছে, যদি কোনোবা থাকিলে ছুইমিং পুল ওচৰতে আছে আৰু এইফালে স্পা কৰাব পাৰে বা মাছাজ কৰাব পাৰে, পূৰা ফেচিলিটিজ আছে। এই ৰিজৰ্টখনত আৰু বহুত কিবা কিবি দেখুৱাবলগীয়া বস্তু আছিল, যোনবোৰ মই সকলোবোৰ দেখুৱাবলৈ নোৱাৰিলোঁ। আৰু মোৰ মোবাইলত একদম চাৰ্জেই নাছিলে, সেইকাৰণে মই মৰ্ণিং একচুৱেলি চাৰ্জ দিবলৈ পাহৰিলোঁ, যাৰ কাৰণে কিছুমান বস্তু মই স্কিপ কৰিবলগীয়া হ'ল। আৰু ইয়াতে চবতকৈ বেছি মোৰ ভাল লাগিলে এই এণ্ট্ৰেঞ্চত যে বন মানুহ কেইজনক কামত ৰাখিছে, সেইটো চবতকৈ ইউনিক। আৰু ইয়াৰ যোনটো পৰিৱেশ, সেইটো চবতকৈ বেছি মোৰ ভাল লাগিল। ভিডিঅ'টো চাই কেনেকুৱা পালে মোক জনাবলৈ নাপাহৰিব, আৰু ধুনীয়াকৈ এটা কমেণ্ট আৰু ধুনীয়াকৈ এটা লাইক কৰি দিব। এতিয়া আমাৰ খাই বৈ হৈ গ'ল আৰু এতিয়া আমি যাবলৈ ওলাইছোঁ। তেন্তে হ'লে আজিলৈ ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰোঁ। আৰু মোৰ ভিডিঅ'বোৰ যদি ভাল লাগে প্লিজ এটা লাইক কৰি দিব, আৰু আজি মোক বাৰ্থডে বুলি বহুত আশীৰ্বাদ কৰিব, যাতে মই লাইফত বহুত ভাল ভাল কাম কৰিব পাৰোঁ আৰু এনেকৈ লাইফত এদিন ছাকচেছ হ'ব পাৰোঁ। তেন্তে হ'লে আজিলৈ আহোঁ, বাই বাই।